আজি ভাবিলোঁ মোৰ মিনি ব্লগটোক আপোনালোকক দেখুৱাওঁ আবেলি সময়ত মই কি কৰোঁ। এয়া মানে আমাৰ ঘৰৰ ছাগলীকেইটা মায়ে ক'লে খেদি দেচোন, অলপ খেদি পানী সোমোৱাই দিলোঁ। তাৰ পাছতে এইকেইদিন বতাহতে আমাৰ পাণ গছ সৰি পৰিলে আৰু এয়া ভিতৰলৈ আহিলোঁ। ভিতৰত আহি এইটো কি বস্তু চিনি পাইছেনে বাৰু কম দিয়ক। তাৰ পাছতে এয়া হাঁহটো নিওঁ বুলি পুখুৰী পাৰলৈ আহিলোঁ, দেখিলেনে ইমান দুষ্ট, পুখুৰীলৈ গুচি গ'ল। এয়া পুখুৰী পাৰতে থকা বেলজোপাত এটা বেল দেখিলোঁ। তাৰ পাছত এয়া পুখুৰীৰ কাষতে এয়া আমাৰ ছজিনাও আছিল, কিন্তু পাৰিব নোৱাৰি ওপৰত। আৰু এইজোপা চিনি পাইছেনে, লেটেকু গছ। মই খাই দিওঁ বুলি ভাবিছিলোঁ, কিন্তু পকিলেহে খাব পাৰিম। পিছে সকলোৱে কয় বোলে মানি প্লেণ্ট থাকিলে ধনী হয়। নহয়, আমি যে নাই হোৱা। আৰু এইখন আমাৰ আগফালৰ বাৰীখন। তাৰ পাছত আহি মই ভাবিলোঁ অলপ পঢ়োঁ, কিন্তু পঢ়িবলৈ একেবাৰে মন যোৱা নাছিল, কাৰণ একেবাৰে আবেলি সময় হৈছিল। আহি পেলানি এইখিনি কি বস্তু চিনি পাইছেনে, এইখিনি গুচালোঁ, মানে এইখিনি মেটেকা ফুল। কোনে কোনে খাই পাইছে জনাবচোন। আৰু মেটেকা ফুলখিনি খাবলৈ কিন্তু বহুত সোৱাদ দেই, সৰু মাছৰ লগত হ'লে আৰু ক'ব আৰু বহুত বেছি ভাল লাগে। তাৰ পাছত মই অলপ পঢ়ি পেলানি মাৰ লগত ওলাই গ'লোঁ ভণ্টিক আনিবলৈ, মানে ভণ্টি গৈছিল ইউনিফৰ্ম চিলাবলৈ। তাৰ পৰা আহি আমি ঘৰ পালোঁ।